মই আপোনালোকৰ সমূহ নিউজ চেনেল কেইবা ব্যক্তিগৰাকী আহিছে তাৰ আপোনালোকলৈ অশেষ মোৰ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলোঁ। কথা হ'ল আজি মোক যিখন বঁটা দিলে সাহিত্য সংস্কৃতি আৰু আন্তৰ্জাতিক কবি মঞ্চ ভাৰত, এইটো ভাৰত ভিত্তিক আমাৰ অসমৰ প্ৰতিনিধিত্ব হিচাপে মই নিৰ্বাচন হৈছিলোঁ। আমাৰ সন্মানীয় কাব্যমণি বৰা মেডামে মোক মানে মোৰ আজি যিখন বঁটা দিলে তেখেতে সুদূৰ মানে দিল্লী, ভাৰতৰ ভিত্তিত দিল্লীৰ পৰা এইটো 17 ডিচেম্বৰত হৈছিল। মই যাব নোৱাৰিলোঁ, মোৰ ব্যক্তিগত অসুবিধাৰ কাৰণে অশুভ হৈছিল, গা বেয়া আছিল। কিন্তু মই আজি যিখন বঁটা মোক দিলে বা পালোঁ, মই বহুত উৎফুল্লিত হৈছোঁ। আৰু আগন্তুক মই কি বুলি তেওঁলোকক ধন্যবাদ দিম, মই তাৰমানে মোৰ অন্তৰ পৰা কৈছোঁ যে আজিৰ দিনটোত মই নিজকে গৌৰৱান্বিত হৈছোঁ। এইকাৰণে হৈছোঁ যে তেওঁলোকে কিয় মোক বঁটাটো দিলে মই নাজানো, কিন্তু মই বঁটাৰ পৰা যোগ্য নে উপযুক্ত নে নহয় মই সেইখিনিও নাজানো, কিন্তু মোক দিলে। গতিকে বঁটাখন লৈ আপোনালোকৰ আগত সন্মুখত থিয় দিছোঁ। গতিকে আপোনালোকৰ আগত যিখিনি কৈছোঁ মই নিজকে অসমবাসীলৈ শুভেচ্ছা বাৰ্তা দিছোঁ যে মই সামাজিক কাম কৰোঁ, সমাজৰ হকে কাম কৰোঁ, সমাজ বন্ধু হিচাপে বঁটা দি সমাজ বন্ধু, তথাপি তেওঁলোকে দিলে মোক দীনবন্ধু। ইতিমধ্যে মই সমাজ ৰত্ন বঁটা পালোঁ, গতিকে দীনবন্ধু বঁটা পালোঁ। গতিকে এই দীনবন্ধু হিচাপে দিন দৰিদ্ৰ দুখীয়াৰ কাৰণে কিমানখিনি কাম কৰিব পাৰিম তাৰে এটা এই বছৰটোত নতুন 24 চনটোত হিচাপে এটা পৰিকল্পনা কৰিব লাগিব আৰু অৰহ চেষ্টা কৰিম, আপ্ৰাণ চেষ্টা কৰিম। জীৱনটো থকালৈকে মই চেষ্টা কৰিম। মই যিকোনো ৰাজনীতিক ব্যক্তি নহয়, সামাজিক ব্যক্তি, সমাজৰ কাম কৰোঁ আৰু চেষ্টা কৰোঁ। আজি আমি সাহিত্য সংস্কৃতি আন্তৰ্জাতিক কবি মঞ্চৰ তৰফৰ পৰা সমাজ ৰত্ন সমাজ বন্ধু বঁটা প্ৰদান কৰিছিলোঁ 2023 বৰ্ষৰ